হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰো ভাল। আৰু থাম্বনেইলটো দেখি আপোনালোকে গম পাইছে আজি মই কিহৰ ভিডিঅ' দিম। আৰু আপোনালোকক আজি মই হিৰখৰ বিষয়ে দিম। হিৰখ কেনেকৈ তোলে আৰু হিৰখ গুঠিবলৈ কি বস্তুৰ প্ৰয়োজন হয় তাকে আপোনালোকক মই দেখুৱাম। প্ৰথমৰ পৰা ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব আৰু তেতিয়াহে বুজি পাব। আৰু কিছুমান নজনা ভিউৱাৰ্ছ আছে, তেওঁলোকে এতিয়া বিহুৰ সময়ত গামোচা ববলৈ সাজু হৈছে আৰু অতি কম সময়ত আপোনালোকৰ গামোচাৰ ফুল তৈয়াৰ হৈ যাব। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু প্ৰতিটো কথা বুজি ল'ব। আৰু মই প্ৰতিটো কথা যেতিয়াৰ পৰা মই হিৰখ গাঁঠিছোঁ তেতিয়াৰ পৰাই আপোনালোকক ভিডিঅ'টো মই কৰিছোঁ। আপোনালোকে প্ৰতিটো চাই যাব, ভিডিঅ'টো স্কিপ নকৰিব। ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে, দীঘলীয়া হ'বই। মই আগদিনাখনৰ পৰা ভিডিঅ'টো কৰি আছোঁ, সেইকাৰণে অলপ দীঘলীয়া হৈছে আৰু একেদিনীয়া বস্তুটো হৈ নুঠে, সেইকাৰণে মই ভিডিঅ'টো অকণমান দীঘল হৈছে আৰু আপোনালোকে চাই যাব। চ' এতিয়া মই দেখুৱাম আপোনালোকক পাত চাঙত কি বস্তু দৰকাৰ হয়। প্ৰথমতে চ' সেইবিলাক বস্তু দেখুৱাম আৰু মই এতিয়া পাত চাং তুলিম ইয়াতে। চ' প্ৰথম পৰা কি বস্তু দৰকাৰ হয় সেইটো মই দেখুৱাম আপোনালোকক। চ' প্ৰথমতে ডাং মাৰি দুডাল বান্ধি ল'ব। ইয়াত চুঙা সোমোৱাই দিব, দুই পিনে বান্ধি ল'ব লাগিব। এইটো চাইডেও বান্ধি লোৱা আছে, চুঙা সোমোৱা আছে এইটো চাইডেও। সূতা মেৰিয়াবৰ কাৰণে এই চাৰিডাল লাগিব, সূতা মেৰিয়াবৰ কাৰণে। আৰু এইকেইডাল নাঙল লাগিব, তেতিয়া ফুল বাচিবৰ টাইমত এই নাঙলকেইটাৰ দৰকাৰ হ'ব এইকেইটা। ত' মই এতিয়া সূতা কেনেকৈ লয় দেখুৱাই দিম। চ' ফাৰ্ষ্ট আপোনালোকে ফুলটো কোনটো বাচে, কাষৰি কোনটো বাচে আপোনালোকে চাব লাগিব আৰু তেতিয়াহে আপোনালোকে সূতাকেইডাল দিব পাৰিব। আৰু মই কাষৰিটো এইটো দিছোঁ আৰু কাষৰিটো অলপ ফুলৰ লগত মিলা নাছিল, সেইকাৰণে অকণমান মই বহাই ল'লোঁ সিটো চাইডে। আৰু তেতিয়া এই মাজডোখৰ আৰু কিনাৰডোখৰ মিলাই মোৰ 28টা কাঠি হৈছে। আৰু এনেকৈ হিৰখত ফুল বাচিলে পথালিকৈ হিচাপ কৰিব লাগিব, য'ৰ চুককেইটা হিচাপ কৰিব লাগিব, যোনটো চুকতে মিলে সেইটো হিচাপ কৰিব লাগিব। মই এইটো ফুল বাচিম আৰু এইটো ফুলৰ মই এই ফুলপাহৰ যোনটো মাজৰ সেইটো মাজৰ যোনটো খালী সেইটো মাজৰ পৰা এই ফুলৰ এই চুকটোলৈকে 28টা হৈছে, এইটো মিলিছে। আৰু কাষৰি মই এনেকুৱা বিচাৰি পোৱা নাছিলোঁ 28টা কাঠি, সেইকাৰণে মই মিলাই দিছিলোঁ। আৰু আপোনালোকেও মিলাই দিব পাৰে যদি নাপায় সমানে সমানে কাষৰি আৰু ফুল। আৰু সমানে সমানে নিদিলে আপোনালোকৰ দিগদাৰ হ'ব ফুল তুলিবলৈ। সেইকাৰণে মই এনেকৈ ফুলটো এতিয়া চাই ল'লোঁ আৰু এইখিনিৰ পৰা হিচাপ কৰি গ'লে 28টা হয়। আৰু ধুনীয়াকৈ মিলি গৈছে ফুলটো। আৰু মই এতিয়া সূতাবিলাক ল'ম। এতিয়া ববিলাক তুলিবলৈ শালখন ভালকৈ চিৰি এডালে জুখি ল'ব লাগিব, কিমানখিনিৰ পৰা দিম। এই চুঙাৰ পৰা ইটো চুঙালৈকে জুখিব লাগিব আৰু একেবাৰে লগাই নিদিওঁ চুঙাটো। আৰু এডাল চিৰি মই ইয়াত মাটিত থৈ ল'লোঁ খুঁটি পুতিবলৈ। মই এনেকৈ তাঁত বাতি কৰা নিচিনাকৈ বাতি পেলাম। এতিয়া ইমানকণ হৈছে আৰু এয়া ববিনটোত মই সূতা ভৰাই ল'লোঁ আৰু এইখিনিয়ে মই সূতা দিম এতিয়া। আৰু যেনেকৈ তাঁত বাতি কৰোঁ তেনেকৈয়ে সূতাবিলাক দিম এতিয়া। আৰু এনেকৈ 28ডাল দি যাম। এতিয়া 28 পাক নিনিলেও হ'ব, 14 পাক নিব লাগিব। এনেকৈ মই ববিলাক ভালদৰে আনি লৈছোঁ আৰু অকণমান টানকৈ আনিব লাগিব, টানকৈ আনিলে অকণমান ফিট হ'ব। আৰু মই এনেকৈ ৰছী দুই পিনে বান্ধি ল'লোঁ আৰু ইপিনেও ৰছী বান্ধি ল'লোঁ। এতিয়া আৰু এজনী মানুহ দৰকাৰ হ'ব। এতিয়া মাৰ লগত মই এয়া বখিনি আনি ল'লোঁ। এয়া ধুনীয়াকৈ মায়ে বান্ধি দিলে আৰু অকণমান ইয়াতে টান কৰি দিম। ৰছীকেইটাত টানি দিলে অকণমান টান হৈ যাব।
এতিয়া মই হিৰক বাচিবলৈ সূতা কাটি ল'ম। এয়া আগৰ গামোচাৰ আগলিডোখৰ আছিলে, এয়া মই কাটি ল'ম। এতিয়া ধুনীয়াকৈ সমানকৈ জুখি মই কাটি ল'ম। সূতাডাল মই জুখি লৈছোঁ, ইমানটো জোখতে সূতাডাল কাটিব লাগিব। ইয়াৰ সূতা একোচা হ'লেই হৈ যাব। তো কেঁচিয়ে মই ভালদৰে কাটি ল'ম। তো কেঁচিয়ে মই টুকুৰা কৰি ল'লোঁ। এনেকৈ এটুকুৰা হ'লেই গামোচাখন বাতি হৈ যাব। আৰু এটা কথা আপোনালোকক আগতে ক'ব লাগিছিল, এই যিবোৰ সূতা আছে মই এযোৰ এযোৰকৈ সকলো সূতা ডাল সৰু চিৰিয়ে তুলি পেলালোঁ। এযোৰ ওপৰলৈ এযোৰ তললৈ তুলি পেলালে আপোনালোকৰ ভুল নহয়। পাত চাং তোলোতে আপোনালোকে চাবও নালাগে বত, আৰু আঁচতো চাব নালাগে যে জোৰ জোৰকৈ সোমাইছেনে নাই। আপোনালোকে প্ৰথমতে এইটো কৰি ল'ব, তাৰপিছত সূতা বান্ধিব। মই এনে কৰি ল'লোঁ। আগতে মোৰ বহুত ভুল হয়। তো চিৰি মই মাজতো ভৰাই লৈছোঁ, এই একনি তলা চিৰিপাত। তো এতিয়া ভুল নহয়, ভালকৈ তুলিব পাৰিব। আৰু এতিয়া বত কেনেকৈনো সোমাই আছে, এযোৰ এযোৰকৈ সোমাই আছে নে নাচত সোমাই আছে, সেইবিলাক চাব নালাগে। এই পিছৰ চিৰিডালত চালেই হৈ যায়। আৰু মই ইয়াত দুডাল দুডাল সূতা এনেকৈ ভাগ ভাগ কৰি লৈছোঁ গাঁঠিবলৈ। আৰু প্ৰথমে ফাৰ্ষ্ট তুলিব লাগিব এই ফাৰ্ষ্ট সূতাডাল, ফাৰ্ষ্ট যোন পিনে আমাৰ পিনে আছে সেই সূতাডাল তুলিব লাগিব। আৰু ইয়াৰ ফাৰ্ষ্ট এইডাল তুলিব লাগিব। এডাল মই প্ৰথম সূতাডাল তুলি দেখুৱালোঁ। এতিয়া ছেকেণ্ডডাল এই তলত চিৰিপাতৰ তলত যোনডাল সূতা আছে সেইডাল তুলিব লাগিব। তো চিৰিপাতৰ তলৰ সূতাডাল মই চাই ল'ম। চ' এবাৰ তুলি হৈ গ'ল। মোৰ ইটো মূৰৰ পৰা ইটো মূৰলৈ মই তুলি দিলোঁ। এয়া চাওক, আকৌ ইটো মূৰৰ পৰা এই মূৰলৈ তুলিব লাগিব। ইটো মূৰ তোলোতে লাষ্টৰডাল তুলিব নালাগিব। লাষ্টৰডাল তোলা হৈ গ'ল, তাৰ ছেকেণ্ডডালৰ পৰা তুলিব লাগিব। ছেকেণ্ডডালৰ পৰা একেবাৰে ফাৰ্ষ্টডাল ইয়ালৈকে তুলিব লাগিব। সেইডাল থৈ ছেকেণ্ডডালৰ পৰা এতিয়া তুলি যাব লাগিব। আৰু আপোনালোকে দাঙি দাঙি চাব মাজত ভুল হৈ আছে নেকি। ভুল হৈ মোৰ এয়া গামোচাত হিৰক গোঠা হৈ গ'ল। এয়া সম্পূৰ্ণকৈ গুঠি হৈ গ'ল। আৰু সময় লাগিলে অলপ। মই যোৱাকালি আৰম্ভ কৰিছিলোঁ, আৰু ঘৰৰ কামো থাকে। গোটেই দিনটো বহিলে গামোচাখন তুলি হৈ যায়, কিন্তু ঘৰৰ কামৰ মাজত তুলিলে অকণমান সময় লাগে। আৰু এয়া মোৰ ধুনীয়াকৈ তুলি হৈ গ'ল, আৰু অকণমানো ভুল হোৱা নাই। আৰু এনেকৈ চিৰি ভৰাই তুলিলে আপোনালোকৰো ভুল নহয়। আপোনালোকে মন কৰিব, প্ৰথমতেই চিৰিডাল ভৰাই ল'ব। এযোৰ ওপৰলৈ এযোৰ তললৈ এনেকৈ গোটেই যিমানখন আছে তুলি পেলাব, আৰু তেতিয়া আপোনালোকৰ ভুল নহয়। এতিয়া ইয়াত ফুলৰ চানেকিখন তুলিব লাগিব। আৰু এয়া মই ফুলৰ চানেকিৰ কাৰণে সূতা মেৰিয়াই থৈছোঁ। সেই একেধৰণে সূতা মেৰিয়াব লাগিব, আৰু তলৰ পিনে কাটি দিব লাগিব। তলৰ পিনে কাটি আপোনালোকে তলৰ যোনবোৰ সূতা ওলমি থাকে সেইবিলাক পুৰি ল'ব লাগিব, নহ'লে আপোনালোকৰ সূতাখিনি খোল খাই যাব। এইটো প্লাষ্টিক সূতাটো অলপ পাক খোৱা আছে, নহ'লে খোল খাই যাব। আপোনালোকে ধূপ এডাল পুৰি পিনি গোটেই সূতাবিলাক অকণ অকণ পুৰি গলাই ল'ব। এতিয়া মই চানেকিখন ওপৰলৈ উঠাই ল'লোঁ। ইয়াতো 28ডালেই সূতা দিব লাগিব। ওপৰৰ ডাং মাৰিত মই বান্ধি লৈছোঁ তাঁৰ দি ভাল কৰি। আৰু ইয়াত নাঙলকেইটাও ইয়াতে বান্ধি ল'ব লাগিব। আৰু 28ডাল ভালকৈ আছেনে নাই সেইটো হিচাপ কৰি ল'ব লাগিব প্ৰথমতে। তেতিয়াহে
গোটেইকেইটা মিলিব আৰু আপোনাৰ ভুল নহয়। চ' অকণমান চপাই দিছোঁ মই, এইকেইডাল ফাঁক হৈ আছে। আৰু এতিয়া আপোনালোকে পোনাই পিনি ভালদৰে তলত বান্ধিব লাগিব এডাল এডাল কৰি। এতিয়া মই এটা মূৰৰ পৰা বান্ধি যাম সূতাবিলাক। প্ৰথমডালত ইটো মূৰৰ পৰা ধৰিম, প্ৰথমডাল মই বাছি ল'ম আৰু এয়া বান্ধিম। আৰু এইখিনি ভালকৈ মই পুৰি লৈছোঁ আৰু গাঁঠি এটা দি লৈছোঁ। কিছুমান গাঁঠি দিয়া নাই যদিও পুৰিতে অলপ গোল হৈ গৈছে, তেতিয়া সূতাটো এৰাই নাযায়। ইয়াত প্লাষ্টিক সূতাত অকণমান এৰাই গ'লে গোটেই সূতাখিনি এৰাই যাব আৰু ফুলটো আপোনাৰ বেয়া হৈ যাব। সেইকাৰণে প্ৰথমতেই আপোনালোকে ধূপ এডাল দি গোটেইকেইটা সূতা পুৰি ল'ব। আৰু মই এয়া এনেকৈ প্ৰথমৰ পৰা তুলি গৈছোঁ। এয়া প্ৰথম যোৰ, ইয়াত তেনেকৈ যোৰ যোৰকৈ তুলি যাম। এতিয়া এয়া চাওক, এনেকৈ তুলিব লাগে। মই তোলোতে দেখাব নোৱাৰোঁ, কিন্তু মানে মই মোবাইলটো নিজেই ভিডিঅ' বনাই আছোঁ কাৰণে তোলোতে দেখাব পৰা নাই। আপোনালোকে নিজে তুলিব পাৰিব। এটা গাঁঠি নিচিনা হৈ আছে, যিহেতু পুৰা হৈছে। এনেকৈ এটা গাঁঠি দিলেই ৰৈ যাব, ধুনীয়াকৈ ৰৈ যাব আৰু খুলিবলৈও সহজ হ'ব। অকণমান এনেকৈ পিছলাই দিলেই খোল খাই যাব। আৰু ছেকেণ্ডডাল এনেকৈ বাছি বাছি মই গোটেইবোৰ সূতা তুলি পেলাম। মই এনেদৰে আটাইবোৰ হিৰক তুলি পেলালোঁ। এখন চানেকি হৈ গ'ল। আৰু এনেকৈ এডাল এডাল কৰি ভাল কৰি পাক খালেও বেয়া হ'ব, এযোৰ এযোৰকৈ ওপৰৰ পৰা আনিব লাগিব। আপোনালোকে ভালদৰে চাব, ওপৰৰ পৰা এনেকৈ এযোৰ কৰি আনি এডাল এডাল লগত জইন কৰাব। আৰু এই জইনটো আপোনালোকে যদি ভালকৈ দিছে, খোল খাই নাযায়। আৰু খোল খাই গ'লেও চিন্তা নাই, আপোনালোকে আকৌ গাঁঠি দি ল'ব পাৰিব। আৰু এতিয়া মই এই মাজৰ চিৰিপাত খুলি পেলাম। মাজৰ চিৰিপাত মই খুলি পেলালোঁ। এতিয়া ফুল বাচিবলৈ অকণমান সূতা লৈ লওঁ। এনেকুৱাই বৰ সূতা লৈছোঁ মই ফুল বাচিবলৈ। আৰু এই ফুল বাচিবলৈ মই কিনাৰকেইটা এনেকৈ ধূপত পুৰি লৈছোঁ, নহ'লে খোল খাই যাব। আৰু মই ধুনীয়াকৈ জোখত কাটি লৈছোঁ। আৰু এতিয়া মই প্ৰথমডাল কাঠি মই বাছি দেখুৱাম। প্ৰথমটা কাঠিত আছে, আপোনালোকে ভালকৈ চাই যাওক, 28টা আছে কাঠি। 28টা কাঠিৰ মই ফুল বাচিছোঁ। প্ৰথমটো চাওক, আপোনালোকে যোনটো মাজৰ তিনিটা পুৰণ চিন দেখিছে, যোনটো মাজৰ পুৰণ চিনটোৰ লগত একেবাৰে ছাইডৰ পুৰণ চিনটোৰ লগত এই 28টা আছে। তো এতিয়া প্ৰথমে উঠাব লাগিব মাজৰ চিনটোৰ পৰা। এতিয়া চানেকিতেই ফুলটো উঠাম। এতিয়া চাই যাওক আপোনালোকে, মাজৰ চিনটোৰ পৰা আৰু এডাল বাঢ়ি আছে, সেই দুডাল উঠাব লাগিব। এতিয়া মই দুডাল সোঁ চাইডে কৰি থ'ম। যোনবোৰ উঠাম সোঁ চাইডে কৰিম, আৰু যোনবোৰ তললৈ পেলাম সেইবিলাক বাওঁ চাইডে ৰাখিম। মই এতিয়া সোঁ চাইডে দুডাল ৰাখি ল'লোঁ। এতিয়া যোনখিনি খালী জেগা আছে, সেইখিনি মই খালী জেগাখিনিত 12 ঘৰ খালী আছে। তো 12 ঘৰ খালী মই বাওঁ চাইডে ৰাখিম। বাওঁ চাইডে ৰাখি ল'লোঁ। এতিয়া আকৌ চাওক, আকৌ এযোৰ সূতা তুলিব লাগিব, এটা পুৰণ চিন তুলিব লাগিব। চাওক, এযোৰ সূতা মই ইয়াত থৈ লৈছোঁ।
তাৰপিছত মই যিহেতু মই ফুলটো বহাই দিছিলোঁ অকণ অকণ, এপিনে কমি গ'ল, এপিনে সিটো চাইডে 12ডাল এৰিছিলোঁ, এইপিনে 11ডাল এৰিব লাগিব, কাৰণ মই বহাই দিওঁতে অকণমান গণ্ডগোল হ'ল, নহ'লে মই বিচাৰিয়ে পোৱা নাছিলোঁ কাষৰি, মই নিজে অকণমান মিলাই কৰি দিলোঁ। সেইকাৰণে মই এতিয়া তেনেকৈ তুলিব লাগিব যেনেকৈ মই বনাই দিছোঁ। এতিয়া মই সেইপিনে 11ডাল ৰাখি এইপিনে 4ডাল এইটো চাইড কৰি দিম। আৰু এই প্ৰথমডাল মোৰ হৈ গ'ল। এতিয়া ধুনীয়াকৈ গাঁঠি মাৰি ওপৰৰ তাঁৰ এডালত ধুনীয়াকৈ থৈ দিম। এতিয়া গামোচাত ফুল তুলিবলৈ এই নাঙলকেইডালৰ প্ৰয়োজন হ'ব। এতিয়া মই নাঙলকেইডাল ভালদৰে ৰছীৰ সহায়ত বান্ধি ল'ম। ওপৰত য'ত চানেকি বান্ধিছিলোঁ সেই ডাংডালতে বান্ধিব লাগিব। আৰু এয়া মই নাঙল বান্ধি ল'লোঁ। এয়া আৰু এই সূতা হেৰি কৰিবলৈ মই তাঁৰ এডাল বান্ধি লৈছোঁ এনেকৈ, আৰু নাঙলকেইডালো বান্ধি ল'লোঁ দুইপিনে দুটা। আপোনালোকৰ যদি বেছি জাল নুঠে মাজতো দিব পাৰে এটা। চব নাঙল ভৰাই দিলোঁ, বৰ ধুনীয়াকৈ জালটো দিছে চব। এয়া মই চিৰিপাত ভৰাই ল'লোঁ। আৰু মই কিনাৰটো বচা নাই, কিনাৰটো মই এতিয়া বাছি ল'ম। কিনাৰটো বাছি ল'লোঁ। এতিয়া 3যোৰ তললৈ 3যোৰ ওপৰলৈ এনেকৈ বাছি ল'লোঁ। ইজি প্ৰচেছতে বাছি লৈছোঁ মই। এয়া চিৰিপাতো মই এনেকৈ ভৰাই ল'ম, আৰু যোনটো বাছি লৈছোঁ সেইটো শেষলৈকে থাকিব, সেইটো মই পিছলৈকে ভৰাই দিছোঁ, যাতে এইটো জালত মই প্ৰতিটো চিৰি ভৰাব পাৰিম। আৰু মই পিছলৈ থৈ দিছোঁ সূতাখিনি। আৰু এই 1 নম্বৰ কাঠিটো এয়া জাল ধুনীয়াকৈ দিছে, আৰু মই এতিয়া মাকো ভৰাই ধুনীয়াকৈ বাছি ল'ম এতিয়া গামোচাখনত। তো বহুত ইজি হয়, আপোনালোকে কৰিব পাৰে এনেকৈ। এতিয়া মই অতি সহজতে সোনকালে প্ৰথম কাঠিটো বাচিলোঁ, আৰু চকুৰে জুপি জুপি ফুল বাচিবলগীয়া হোৱা নাই, ইয়াতে ওপৰতে বাচিব। এতিয়া 2 নম্বৰ কাঠিটো আপোনালোকক বাচি দেখুৱাইছোঁ। এয়া 2 নম্বৰ কাঠিটো মই বাচি আছোঁ। তো এনেকৈয়ে সূতাবিলাক আপোনালোকে যোনখিনি উঠাই এইপিনে বাওঁ চাইডে বা সোঁ চাইডে আপোনালোকৰ যোনটো ছাইড ভাল লাগে থ'ব পাৰে, আপোনালোকৰ মনত থাকিলেই হয়। আৰু এনেকৈ বহুত সহজ হয় তুলিবলৈ। আপোনালোকে তুলি চাব গামোচাত বা মেখেলা চাদৰ তেনেকুৱা তুলি চাব, বৰ সোনকাল হয় ফুল বচাটো, আৰু একো কষ্ট নহয়। আপোনালোকে তুলি ল'লেও বহুত চিৰি সোমোৱাই আমনি লাগি যাব। ইয়াত আমনি নালাগে, এডাল চিৰিয়ে হৈ যায়, প্ৰতিটো ফুল বাচিব পাৰি। আৰু নাঙলকেইটা তুলিলেই ধুনীয়াকৈ জালো দিয়ে, আৰু বেছি ধূপ এডাল দি, আৰু আপোনালোকে চানেকিখন ভালদৰে পিছলৈও কাম আহিব, সেইকাৰণে ভালদৰে বাচিব লাগিব, আৰু ভালদৰে পুৰি কৰি ধুনীয়াকৈ গাঁঠিটো দি যাতে সূতাডাল নষ্ট নোহোৱাকৈ চানেকিখন আপোনালোকে তুলিব। আৰু পিছত যি বয় আপোনালোকে সেই ফুলটো যদি দিবলৈ মন যায় আপোনালোকে দিব পাৰিব। আৰু এনেকৈ মই এনেকৈ তুলিছোঁ। আৰু আপোনালোকে যদি অকণমান অসুবিধা হয়, জাল দিয়া নাই বোলে, সূতাবোৰ লাগি আছে, অকণমান এই যোনবোৰ উঠি আছে সূতাবোৰ অকণমান দাঙি দিলে ধুনীয়াকৈ উঠি যাব। এয়া চাওক মই দাঙি দিছোঁ, ধুনীয়াকৈ উঠি গৈছে। কাঠিটো মই ইয়াত ভৰাই ল'লোঁ, আৰু চাওক মই এয়া বাচি দেখালোঁ। এতিয়া চাওক 3 নম্বৰ কাঠিটোত কি আছে। 3 নম্বৰ কাঠিটোত এইখিনি 4ডাল উঠাব লাগিব, এইখিনি 3ডাল, 5ডাল, 3 4 8ডাল পেলাব লাগিব দেই। এইখিনি পেলাব লাগিব, এইখিনি 4ডাল উঠাব লাগিব। এইডোখৰত আকৌ 5ডাল উঠাব লাগিব। এইখিনি আকৌ এৰিব লাগিব 5ডাল, 6ডাল 7ডাল এৰিব লাগিব। আকৌ এইখিনিত 4ডাল উঠাব লাগিব। 4ডাল উঠাব লাগিব। মই এনেকৈ উঠাই লওঁ। এনেকৈ ফুলটো আকৌ নতুনকৈ বাচিবৰ সময়ত আকৌ এনেকৈ সমান কৰি ল'ব। আকৌ এইখিনিত 4ডাল উঠাব লাগিব।
তো 4ডাল মই এইপিনে কৰি দিম, 9ডাল এইপিনে কৰিব লাগিব, 8ডাল 9ডাল নহয় 8ডাল এইপিনে কৰিম। এতিয়া মই এইপিনে 8ডাল চাইডকৈ থৈছোঁ। আকৌ এতিয়া এইডোখৰত 5ডাল উঠাব লাগিব। 5ডাল মই উঠাই ল'ম। এই আছোঁ 5ডাল, এইটো চাইড কৰি দিম। এতিয়া আপোনালোকে এইডোখৰ হিচাপ নকৰিলেও হ'ব, লাষ্টত 4ডাল এইটো চাইড কৰি দিলে হৈ যাব। পিছত হিচাপ কৰি চাব আপোনালোকে 7ডাল এৰিছেনে নাই, হিচাপ কৰি চাব। এই 4ডাল মই চাইড কৰি দিম। এইখিনি 7ডাল হিচাপ কৰি চাম। এইখিনি 4, ইয়াত 3ডাল 7ডাল, এইখিনি 7ডাল আছে, 7ডাল মই এইটো চাইড কৰি দিম। এতিয়া এইখিনিত আকৌ ৰছী বান্ধিম। এনেকৈ এই চাইড থকা হেৰি এই মাৰিডালে উঠাব লাগিব। মাৰিডাল দি এই চক য'ত ফাক আছে এটা, এই ফাকটোৰ চাইড কৰি এইপিনে নাঙল ভৰাই দিলে জালটো ধুনীয়াকৈ দিব ফুলৰ। এতিয়া মই নাঙলটো ভৰাই লওঁ, আকৌ তেনেকৈ এনেকৈ চিৰি ভৰাই ল'ব। ফুলটো বাচি ল'লে আপোনালোকৰ চিন্তা নাই আৰু, এনেকৈ চিৰি ভৰাই ল'ব। তো আপোনালোকে বুজি পাইছে নহয় কেনেকৈ হিৰখত ফুল বাচিলোঁ। মই আপোনালোকক ভালকৈ প্ৰতিটো কাঠিয়ে দেখাইছোঁ। এতিয়া মই 3টা কাঠি দেখুৱাই দিলোঁ আপোনালোকক। আৰু নিশ্চয় হিৰখত কেনেকৈ ফুল বাচে সকলো শিকিলে। আৰু মই কাষৰিটো অকণমান দেখুৱাই দিলোঁ, কেনেকৈনো ফুল বাচে, কেনেকৈনো তোলে। কাষৰিটো মই 3ডাল কাঠি বাচি দেখুৱাই দিলোঁ। আপোনালোকে হয়তো বুজি পাইছে। আৰু কিবা নুবুজা বা কিবা প্ৰব্লেম থাকিলে মোক কমেণ্ট কৰিব, আপোনালোকে সুধি ল'ব, মই আপোনালোকক সকলো ক'ম আৰু কৈ দিম। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু নতুন ভিউৱাৰ্ছে আপোনালোকে যদি চাই আছে মোক ছাবস্ক্ৰাইবটো কৰি দিব আৰু বেল আইকনটো বজাই দিব। পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকে ভিডিঅ'টো, যাতে আন কোনোবাই চাই ফুল তুলিব পাৰে গামোচাত। আৰু এতিয়া বিহু বতৰ, চবেই গামোচা বৈছে আৰু সকলোৱে কিবা ইজি কিবা এটা পালে ব'বলৈও ভাল পায়। আৰু অতি কম খৰচতে হৈ যায় এইটো কাম। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰিব।